নমস্কাৰ আমাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো এই চেনেলৰ জৰিয়তে আমি আপোনালোকক শৈক্ষিক দিশৰ ভিডিঅ' প্ৰেৰণ কৰিম বুলি কথা দিছিলো আজি আমি তেনেকুৱা এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোহি আজি আমি যেটো বিষয় লৈ আহিছো হেতু অসমীয়া ভাষাৰ ব্যাকৰণৰ এটা গুৰুত্বপূৰ্ণ বিষয় আমাৰ চেনেলটো যদি আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু এই ভিডিঅ'টো শেষলৈকে চাব আজি আমি যেটো বিষয় লৈ আহিছো সেই বিষয়টোৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ অসমীয়া ভাষা লিখোতে বানান শুদ্ধ হ'ব আৰু যথেষ্ট উপকৃত হ'ব বুলি ভাবিছো গতিকে আজি আমি যেটো বিষয় লৈ আহিছো সেই বিষয়টো হৈছে নত্যবিধি এই নত্যবিধিৰ নিয়ম মতে কি হয় অসমীয়া ভাষা লিখোতে বানান বিলাক শুদ্ধ হ'ব যে আমাৰ বানান বিলাক লিখোতে কেতিয়াবা কি হয় কেতিয়াবা কি উকাৰ হয় কেতিয়াবা হ্ৰস্ব উকাৰ কেতিয়াবা দীৰ্ঘ উকাৰ এনেকুৱা ধৰণৰ হয় কেতিয়াবা দন্তীয় ন হয় কেতিয়াবা মূৰ্ধন্য ন হয় কেতিয়াবা দন্তীয় খ হয় কেতিয়াবা মূৰ্ধন্য খ হয় আজি আমি মূৰ্ধন্য ন কিয় হৈছে বা কিয় হয় সেই কথাটো আমি ক'বলৈ লৈছো যে প্ৰথমতে হৈছে এটা আছে যে ৰি ৰ মূৰ্ধন্য খৰ পিছত সদায় দন্তীয় ন নহয় মূৰ্ধন্য নহয় আৰু এই যিবিলাক নিয়ম আছে এই যিবিলাক সূত্ৰ আছে এই নিয়ম বিলাকক কি বুলি কোৱা হয় নত্যবিধি বুলি কোৱা হয় অৰ্থাৎ শব্দত যি বিধি বা নিয়ম মতে শব্দত দন্তীয় ন নহয় মূৰ্ধন্য ন হয় সেই বিধি বা নিয়মকে নত্যবিধি বুলি কোৱা হয় এতিয়া আমাৰ প্ৰথম সূত্ৰটো মতে ৰি ৰ আৰু মূৰ্ধন্য খৰ পিছত ৰি ৰ আৰু মূৰ্ধন্য খ ৰি ৰ আৰু মূৰ্ধন্য খৰ পিছত সদায় দন্তীয় ন নহয় কি হয় মূৰ্ধন্য ন হয় দন্তীয় ন নহয় মূৰ্ধন্য ন হয় যেনে তৃণ ঋণ ৰণ এইবিলাকত যে মূৰ্ধন্য ন কিয় হৈছে যে তৃণ বুলি কোৱাৰ লগে লগে ইয়াত ৰি আছে দন্তীয় তযোগ ৰিৰ পিছত সদায় মূৰ্ধন্য ন হয় ৰিৰ পিছত ইয়াত মূৰ্ধন্য ন হৈছে আৰু ইয়াত ৰৰ পিছত মূৰ্ধন্য ন হৈছে এইটো হল আমাৰ প্ৰথম সূত্ৰ এই প্ৰথম সূত্ৰৰ মতে সদায় ৰি ৰ আৰু মূৰ্ধন্য খৰ পিছত থকা দন্তীয় নটো কেতিয়াও দন্তীয় ন নহয় মূৰ্ধন্য ন হয় ইয়াৰ পিছত আছে দ্বিতীয় সূত্ৰৰ মতে কৃপন কৃপনৰ কি হৈছে তাৰপিছত গ্ৰহণ এই যেটো সূত্ৰ এই সূত্ৰৰ মতে হৈছে ৰি ৰ মূৰ্ধন্য খ আৰু দন্তীয় নৰ মাজত এতিয়া আমি যদি ইয়াত যে পাইছিলো যে ৰি ৰ মূৰ্ধন্য খ আৰু দন্তীয় নৰ মাজত যদি ৰি ৰ মূৰ্ধন্য খ আৰু এইফালে দন্তীয় ন এই ৰি ৰ মূৰ্ধন্য খ আৰু দন্তীয় নৰ মাজত যদি ক বৰ্গৰ বৰ্ণ প বৰ্গৰ বৰ্ণ অন্তঃস্থ জ ৱ হ অনুস্বাৰ আৰু স্বৰবৰ্ণ থাকে তেন্তে কি হ'ব এই দন্তীয় নটো দন্তীয় ন হৈ নাথাকিব ই হ'ব মূৰ্ধন্য ন ই মূৰ্ধন্য ন হ'ব ইয়াত আমাৰ কৃপনত কি আছে আমি বৰ্গীয় বৰ্ণ বুলি কোৱাৰ লগে লগে ক বৰ্গ বুলি কোৱাৰ লগে লগে ক খ গ ঘ ঙ এইকেইটা হ'ল ক বৰ্গৰ বৰ্ণ বৰ্গীয় বৰ্ণ 25টা আৰু ক বৰ্গটোৰ ক খ গ ঘ ঙ এই 5টা বৰ্ণ আছে ক বৰ্গত তাৰপিছত প বৰ্গত প ফ ব ভ ম আছে তাৰপিছত স্বৰবৰ্ণ 11টা সেই স্বৰবৰ্ণ 11টা আৰু অন্তঃস্থ জ ৱ হ এইবিলাক যদি থাকে এইবিলাকৰ যিকোনো এটা যদি থাকে তেন্তে এই দন্তীয় নটো মূৰ্ধন্য নলৈ পৰিৱৰ্তন হ'ব ইয়াত কেনেদৰে হৈছে কৃপন ক যোগ ৰি ইয়াত ৰি আছে এই ৰিটো ৰি তাৰপিছত ইয়াত ধৰা হ'ল ইয়াত আগতে দন্তীয় ন আছিল আৰু এই দন্তীয় ন আছিল এই দন্তীয় নৰ ঠাইত এতিয়া ইয়াত যে প বৰ্গৰ বৰ্ণ পটো থাকিলে সেইকাৰণে ইয়াত মূৰ্ধন্য ন হ'ল এতিয়া আমি পৰীক্ষাত আহিলে ক'ব লাগিব যে লিখিব লাগিব যে ৰি আৰু দন্তীয় নৰ মাজত প বৰ্গৰ বৰ্ণ প থকাৰ কাৰণে ইয়াত দন্তীয় ন নহয় মূৰ্ধন্য ন হ'ল তেনেদৰে গ্ৰহণ ৰ আছে আমি পাইছিলো ৰ আছে গৈৰে গ্ৰ ৰ আছে তাৰপিছত ধৰা হ'ল ইয়াত দন্তীয় ন আছিল আগতে আৰু তাৰ পিছত এতিয়া
ইয়াত যে আমি অন্তঃস্থ ৱ হ পাইছিলো, হ আছে আৰু ৰ আৰু দন্ত্য নৰ মাজত হ থকাৰ কাৰণে ইয়াত কি হৈছে, এই হৰ ঠাই এই মূৰ্ধন্য ন হৈছে, ইয়াত দন্ত্য নৰ ঠাইত মূৰ্ধন্য ন হৈছে। এই সূত্ৰটো নিশ্চয় বুজি পাইছে। তাৰপিছত আৰু আছে যে চন্দ্ৰ, নাৰ, উত্তৰ, ৰাম আদি শব্দৰ পিছত থকা অয়ন শব্দৰ দন্ত্য ন মূৰ্ধন্য নহয়। চন্দ্ৰ, নাৰ, উত্তৰ, ৰাম আদি শব্দৰ পিছত থকা যেনেকে চন্দ্ৰায়ন, উত্তৰায়ন, ৰামায়ণ, নাৰায়ণ এনেকে হৈছে, এইবিলাকত সদায় মূৰ্ধন্য নহয়। তাৰ কাৰণটো হৈছে ইয়াত চন্দ্ৰৰ পিছত অয়ন শব্দৰ দন্ত্য ন নহয়, মূৰ্ধন্য নহয়। এনেইতো অয়ন শব্দটো কি হ'ব, দন্ত্য ন অয়ন হয়, যে এই অয়নৰ দন্ত্য ন নহ'ব যদি আগত চন্দ্ৰ হয়, তেতিয়া চন্দ্ৰায়ন হ'ব, তেনেকৈ নাৰায়ণ, ৰামায়ণ আদি অয়নত সদায় দন্ত্য ন নহ'ব, মূৰ্ধন্য নহ'ব। তেনেদৰে প্ৰ, পূৰ্ব, পৰ, অপৰ আদি শব্দৰ পিছত থকা অহ্ন শব্দৰ দন্ত্য ন সদায় মূৰ্ধন্য ন হয়। তাৰপিছতে মূৰ্ধন্য ত বৰ্গৰে যদি যুক্ত হয়, মূৰ্ধন্য ত বৰ্গৰে যেনেকৈ কন্ত, ঘণ্টা এইবিলাকত মূৰ্ধন্য ত বৰ্গৰে যুক্ত হলে সদায় দন্ত্য ন নহয়, মূৰ্ধন্য নহয়। আমি কোনোদিনাতো পোৱা নাই যে মূৰ্ধন্য তৰ লগত এনেকৈ দন্ত্য নয় মূৰ্ধন্য তয় এনেকুৱা হৈছে, এনেকুৱা হোৱা নাই কেতিয়াও। গতিকে আমি সদায় মূৰ্ধন্য নয় মূৰ্ধন্য তয় পাইছো। যে কন্ত, ঘণ্টা এইবিলাক হ'ল মূৰ্ধন্য ন মূৰ্ধন্য তৰ লগত যুক্ত হৈছে। এইবিলাকত যে মূৰ্ধন্য ত বৰ্গৰে যুক্ত হলে সদায় দন্ত্য ন নহয়, মূৰ্ধন্য নহয়। গতিকে এনেকুৱা ব্যাকৰণৰ বহুত সূত্ৰ আছে, বহুত নিয়ম আছে। আমি সকলোবিলাক নিয়ম আপোনালোকৰ মাজলৈ লৈ আনিম। আপোনালোকে আমাৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰক আৰু নতুন নতুন ভিডিঅ' পাই থাকক। ধন্যবাদ।